নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এটা বেলেগ এটা ভিডিঅ' লৈ আপোনালোকৰ আগলৈ আহিছোঁ। মোৰ যিটো ভিডিঅ' বুলি ক'লে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই এতিয়া পথাৰত আছোঁ। পথাৰত মই এতিয়া মাটিমাহ সিঁচিব আহিছোঁ। মাটিমাহ কেনেকৈ সিঁচে, মাটিমাহ এতিয়া সিঁচিম আৰু আপোনাৰ জানুৱাৰী মাহত আমাৰ মাটিমাহ তুলিব হ'ব, ডিচেম্বৰ লাষ্ট জানুৱাৰীত। পথাৰত দেখিছেই আপোনালোকে, এয়া পথাৰত আছোঁ বৰ্তমান। তো ভিডিঅ'টো শেষলৈকে চাব। ভাল লাগিলে লাইক, ছাবস্ক্ৰাইব, কমেণ্ট কৰিব। হয়তো আপোনালোকে যদি হেল্প কৰে ছাকচেছ হ'বও পাৰোঁ। সেইকাৰণে আপোনালোকৰ ওচৰত বিলম্বৰ অনুৰোধ থাকিলে ব'লক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা সৰু ৰিকুৱেষ্ট, মোৰ GT ভিডিঅ' ব্লগ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব, যাতে মোৰ সকলোখিনি ভিডিঅ' আপোনালোকে পায়। মই অসমৰ মাজুলী বীণাবাৰী গাঁৱৰ সৰু গাঁৱৰ এটা পথাৰৰ ভিডিঅ' বনাব লৈছোঁ। এতিয়া মাটিমাহ ছিজন, খাৰিফ শস্য মাহ সৰিয়হ এতিয়া সিঁচা হ'ব। সেইকাৰণে ভিডিঅ'টো বনালোঁ। আমি মাটিমাহ কেনেকৈ কৰোঁ আপোনালোকে চাব। মাটিমাহ তুলি ইমান মেৰামতি নাই, ইমান হাল বাব নালাগে, জাষ্ট একচাহ বাই মাহটো সিঁচি থ'লে ধুনীয়া মাহ হয়, যদি বতৰ পায় বৰষুণ হয়। তাকে আপোনালোকক দেখুৱাবলৈ ট্ৰেক্টৰ ৰৈ আছে। ট্ৰেক্টৰে পূৰা হাল বায়। এইবিলাক ডাবল ঘাঁহ হৈছে, গৰুৱে হাল বাব নোৱাৰে, বা গৰু আজিকালি নাইও ট্ৰেক্টৰ ওলোৱাৰ পৰা। সেইকাৰণে ট্ৰেক্টৰে হাল বাব। এইখিনি ট্ৰেক্টৰে হাল বাই অলৰেডি মাহ সিঁচি দিলে। এতিয়া যিমান দূৰ দূৰলৈকে দেখিছে পূৰা এইখিনিত, এয়া কাষতে এডৰা শালি খেতি আছে, বাকীখিনি পূৰা আপোনাৰ মাহ খেতি কৰিব, মাহ সৰিয়হ কৰিব। এয়া মাহ সিঁচি আছে, মানে জংঘলতে মাহ সিঁচি দিছে, উপায় নাই। কিমান ওখ ঘাঁহ। এইখিনি আচলতে গৰুৱে হাল বাবলৈ অলপ দিগদাৰো হয়, সেইকাৰণে ট্ৰেক্টৰ লগাই দিছে। এই আমাৰ ডিচেম্বৰ ডাঙৰ ইয়াত মাহ সিঁচি আছ, জংঘলতে মংগল কৰি দিলা। ৰতবেটো লগাইছে, ৰতবেটো ইমান ঠিক নকৰে। মই দিছে মাৰিম। এই ট্ৰেক্টৰ খাৰা হৈ আছে, হাল বাই আছে, ৰতবেটো লগাইছে। প্ৰাকৃতিক সৌন্দৰ্যৰ ভৰপূৰ জেগা, আপোনাৰ গছ গছনিৰে ভৰপূৰ। কিমান ধুনীয়া দেখিছেনে জেগাকণ, সুন্দৰ জেগা, থাকি বহুত ভাল লাগে। পূৰা ঘাঁহ, গৰু ছাগলী ম'হ আদি কৰি মানে ইয়াতে পালন কৰা হয়। এতিয়া এইখিনি জেগাত খেতি কৰিব। এতিয়া অলপ দিনৰ কাৰণে কষ্ট হ'ব আৰু 2-3 মাহৰ কাৰণে। এয়া কাষতে পানীও আছে, বেছি দূৰলৈ যাব নালাগে। গৰু পানী খুৱাব, ছাগলী পানী খুৱাব। পানী পুখুৰী আছে, মানে পুখুৰী টাইপৰ এটা পানী 12 মাহ থাকেই। পানী এইখিনি নামি যাব পাৰি। আকৌ ইটো চাইডলৈ পানী ডাঙৰ পুখুৰী আছে। ইয়াত দেখিছেনে, সেইটো ডাঙৰ পুখুৰী। এইফালে অলপ বাম, এইটো লোৰ হয়। এয়া পুখুৰী নামি পেলাই এতিয়া মই ইটো পাৰলৈ যাব লাগিব, মানে ইটো পাৰ মাহ সিঁচিম যে। চাওক পানী নামি পেলাই, বেছি পানী নহয় ইয়াত, সৰু পানী নামি পেলাই এতিয়া গৈ আছোঁ। ইটো পাৰে আমি এতিয়া মাহ সিঁচিব লাগিব। আহিছোঁ আৰু এতিয়া এয়া আহি নৈ কাণ পালোহি। নৈ কাণৰ এয়া লুইত নদী, লুইতৰ পাৰত মানে সিটো পাৰে বৰালি মৰা পৰে। আগতে লখিমপুৰ ডিষ্ট্ৰিক্ট আছিলে, এতিয়া মাজুলী ডিষ্ট্ৰিক্টৰ অন্তৰ্গত কৰি পেলালে। সেইখিনি বগৰী হয়, বগৰী গছ এতিয়া ফুলিছে আৰু লাগিব। দেউতাই মাহ সিঁচি আছে। আমাৰ এতিয়া মাহ সেয়া দেউতাই সিঁচি আছে, হাল বোৱাই নাই। মাহখিনি প্ৰায় 2-3 বিঘা মাটি মাহ সিঁচা হ'ল। ট্ৰেক্টৰ লগাব লাগিব, জংঘল বেছি। এয়া মাহৰ বস্তা লৈ আহিছোঁ। মাহ চওক, মাটিমাহ সিঁচিছোঁ আমি। মাটিমাহ হয়, মাটিমাহটো সিঁচিছোঁ আৰু মগুমাহ পিছত সিঁচিব লাগিব। দেউতাই পূৰা সিঁচি আছে মাহ। এই বগৰী গছ হয়, পূৰা কাণে নদীৰ পাৰে পূৰা বগৰী গছ আছে। আপোনালোকক বগৰী গছ দেখুৱাবলৈ লৈছোঁ, মানে বগৰীজোপা সেইজোপা বগৰী চওক, পাৰত বগৰী সেয়া ফুলি আছে। ফুলবিলাক সৰু সৰু বগাকৈ ফুলিছে আৰু এতিয়া ইমান এটা ধৰিব নোৱাৰি ফুলখিনি, মইতো কেমেৰাটো অলপ আঁতৰত আছে। বগৰী ফুলিছে সেয়া চাওক, আৰু অলপ দিনৰ পিছত ডাঙৰ হ'ব, খাব পৰা হ'ব। 2-3 মাহমান লাগে চাগে দেই বগৰী খাবৰ কাৰণে। আপোনাৰ পকিব আৰু নদী পাৰৰ বগৰী বহুত ধুনীয়া হয় খাবলৈ। আচাৰ কৰিও খাব পৰা হয়। আপোনাৰ শুকুৱাই গুড়ি কৰি পিচি পেলাই থৈ দিব পৰা হয়। গৰম দিনত খাবলৈ বহুত ভাল। পানীত তিয়াই থৈ দিব লাগে। টেঙা কাৰণে, স্বাস্থ্যৰ কাৰণে বহুত ভাল হয় বগৰীটো। টেঙাও হয়, মিঠাও হয়।
মানে আপোনাৰ খাই এটা টেষ্টি লাগে। ধৰক শুকুৱাই পেলাই আপোনাৰ আচাৰ কৰি খালেও বহুত ভাল লাগে। ইমান মানে সুন্দৰ, মই বহুত ভাল পাওঁ খাই বগৰীটো। চাওক সেইজোপা কিমান ধুনীয়া হৈ আছে বগৰী। আৰু কাষতে সেয়া বিৰিঙা জোপাও আছে, বিৰিঙা আছে গছ। বিৰিঙা ফুলবিলাকো আমি ধৰক টুপি বনাওঁ বিৰিঙা ফুলখিনিয়ে। মোৰ পাছফালে চাওক, ইয়াৰ পৰা গোটেই পথাৰ, একদম বহুত দূৰলৈকে পথাৰ হয়। এয়া বিৰিঙাটো মই কৈছোঁৱেই টুপি বনাব পাৰে বুলি। সি আগটো ছিঙি পেলাই, ফুলটো ছিঙি পেলাই তাৰ এটা ঠাৰি ওলায়, সেইটোৱে আপুনি টুপি বনাব পাৰে। সেইজোপা গছ হয় বিৰিঙা, বহুত ধুনীয়া হয়। খালি মই আচাৰ কৰিবৰ কাৰণে আমি কাটি ছিঙি পেলাওঁ আৰু, কিন্তু তাৰ কাম আছে। টুপি বনাব, ধুনীয়া টুপি বনালে বিক্ৰীও হয়, তাৰ চাহিদা আছে। ভাল লাগে টুপিটো দেখি। আপোনালোকে হয়তো দেখিছে কিছুমানে টুপিটো তাৰ বহুত ভাল হয়। এয়া আকৌ মই নদী পাৰলৈ আহিলোঁ। এয়া পানী বৈ আছে নৈ পাৰত। নিজকে ভাল লাগিছে নৈ পাৰত থাকি। চাওক আৰু বেঙুনত যাবগৈ, আৰু বেঙুনা মতা মাইকী মেখেলা চাদৰ কেইটা দাঙি দাঙি লৈ যাবগৈ। গৰু কিমান আছে? গৰু মোক কমাই দিলোঁ, এজনী এটা বেছি। কিমান আছে এটা? 10-15 কমে নাই, বেছিকৈ ওপৰকৈ নাই, অকল পোৱালিহে। গাড়ীটো কম, এজনী এটা বেছি দিম। ক'ত গ'ল গাড়ীটো? সেই তালত। এইটো পূৰা জমিনত টুকলুঙে গৰু চৰাই পূৰা গৰু চৰাই ঘূৰি ফুৰে। বহুত মৰম আছে গৰুৰ কাৰণে। টুকলুং ভাল মানুহ হয় নাই? বৰ্তাকে মাতে মোক। আমাৰ দেউতাটো সৰু, ইয়াৰ বাপেকটো, ইয়াৰ মতাটোৱে ডাঙৰ গোবি দত্ত। আমাৰ দেউতাটো সৰু, বৰ্তাকে মাতে আমাৰ। এতিয়া ম'হ আছে ইয়াত। ম'হটো আপোনাৰ ইয়াৰ নদী কিনাৰত চৰাই আছে, বহুত ঘাঁহ আছে। সেইকাৰণে নদী কিনাৰত চৰাবলৈ বহুত সুবিধা হয়। সেইকাৰণে নদী কিনাৰতে আছে ম'হ। পোৱালিও আছে, ডাঙৰো আছে। এইফালে গৈ আছেগৈ ম'হখিনি। বহুত সুন্দৰ এটা প্লেচ হয়। ম'হ চব পানীত পৰি আছে। এয়া আপোনালোকে চব কাষত বহুত জংঘল। এয়া জংঘল আছিলে, মাটি পুৰা এতিয়া ট্ৰেক্টৰ লগাই হাল বাইছে। ট্ৰেক্টৰ চলোৱা হৈছে আৰু এতিয়া এয়া চাওক, ট্ৰেক্টৰ হাল বাই আছে। বনৰ আপোনাক দেখুৱাবলৈ লৈছোঁ। যাক নীলাজী বন বুলি কোৱা হয়, লাজুকী বন বুলিও কোৱা হয়। আমাৰ অসমীয়া ভাষাত লাজুকী বন আৰু নীলাজী বন বুলি কোৱা হয়। লাজ নাই বুলি কয়। আপুনি চাব দেই, এইটো পাতটো এনেকৈ আমি যদি এতিয়া চুই দিওঁ নহয়, এইটো চাব, চুই দিলে লাহেকৈ জাপ খাই গুচি যাব। দেখিছেনে? এয়া জাপ খাই গুচি যায়। আকৌ অলপ দেৰি পিছত নিজে মুকল খাই যাব। এনেকৈ চুই দিয়াৰ লগে লগে জাপ খাই যায়। চাওক, দেখিছেনে? চুই দিয়াৰ লগে লগে জাপ খাই গুচি যায়। আকৌ অলপ দেৰি পিছত নিজে নিজে। এইটো লাজুকী বন বুলি কয় আমাৰ অসমীয়াত, নীলাজী বন বুলি কয়। বহুত কাঁইট আছে, আপোনাৰ খোজকাঢ়িবলৈ বহুত প্ৰব্লেম হয়। ভৰি ফালি দৰা দৰ কৰি দিয়ে। উপায় নাই, আহিবই লাগিব। যিহেতু আমি খেতিয়ক মানুহ, খেতি কৰিবই লাগিব। বহুত কষ্ট কৰি হ'লেও কৰিব লাগিব। এয়া হাল বাবৰ কাৰণে আৰম্ভ কৰিছে আৰু ট্ৰেক্টৰে। অলপমান ৰ'বলগীয়া হ'ল। ট্ৰেক্টৰ মানে ট্ৰেক্টৰ বহুত এতিয়া ছিজন টাইম, হাল য'তে ত'তে বাবলগীয়া হৈছে। আমাৰ মাটিৰে হাল বাইছে ট্ৰেক্টৰে। আকৌ কেতিয়াবা আহিলে দেখুৱাম কেনেকুৱা হৈছে মাহ, জেগা কেনেকুৱা ধুনীয়া হ'ব, সকলোখিনি দেখুৱাম, চাব আপোনালোকে।